হেল্ল' গাইজ, আশা কৰোঁ আপোনালোক সকলোৰে ভালে আছে। জুলফি অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুত সোনকালে উঠিলোঁ। সোনকালে উঠাৰ লগে লগে চকু দুটা চাওক, মানে বহুত টোপনি এতিয়াও আহি আছে, টোপনি ভাগা নাই। তথাপিও মোৰ মা আৰু আব্বা মানে পথাৰত গৈছে। আজি মানে আমাৰ ভুই ৰুব, তো ভুই ৰুবৰ কাৰণে মা আৰু আব্বা পথাৰত গৈছে। ৰাতিপুৱা সোনকালে সিহঁত গ'ল, তাৰ মোকো মাতি আছিলে, মই যোৱা নাছিলোঁ। তো এতিয়া ময়ো ভাবিলোঁ ময়ো যাওঁ আৰু মোৰ ৱাইফ যাব, লগতে পোৱালি এটা যাব। তো আমি গোটেইকেইটা মিলি এতিয়া পথাৰত যাম। ভুই কেনেকৈ ৰুৱে আপোনালোকক মই দেখাম বুলি ভাবিছোঁ। বহুতে দেখিছে আৰু বহুতে নাইও দেখা। তো মানে মই ভাবিলোঁ অলপ চলপ আপোনালোকে দেখাওঁ বুলি, আৰু ময়ো এতিয়া পথাৰত যাম। তো কি কৰোঁ আপোনালোকে চাই থাকক। পাৰ হৈছোঁ, ঘৰৰ পৰা ওলাইছোঁ, গোটেইকেইটা চাওক। এইয়া হাতত কেটলি লৈছে, তো চাহ তাহ লৈ লৈছে। আব্বা গুচি আহিলে, এতিয়া মা আছে তাতে। কি হৈছে? এইকণতে বেয়া লাগিছে, পথাৰত গোটেইখন বোকাই ব'লা। সেইকাৰণে টাউনৰ ছোৱালীয়ে ইমান যাওঁ ক'ব নালাগে। নোৱাৰে টাউনৰ ছোৱালীয়ে গাঁৱত আহি মাটি ৰোৱা এইবিলাক একো কৰিব নোৱাৰে, এনেই ভুই ৰোৱা। ষ্টাৰ্ট কৰিছোঁ জাৰ্ণি এটা পথাৰলৈ যাবলৈ। ব'লা লাহে লাহে গৈ থাকা। মানে ইয়াতে ভয় লাগে ন, বহুত কিবা কিবি বস্তু থাকে ন, সেইকাৰণে কিমান ভাল লাগে চাওকচোন। মই বহুত দিনৰ মূৰত পথাৰ আহিছোঁ, মিছাকৈ নকওঁ। কি বাৰু কামৰ পৰা টাইমেই নাপাওঁ। তো আজি ছানডে আছিলে, তো সেইবাবে অলপ টাইমো পাইছোঁ। দেওবাৰ দিনটো বাহিৰে মানে বেলেগ টাইমেই নাপাওঁ। আগতে চাওক, এই পুখুৰীটো যোনটো ন, ইয়াৰ পৰা দৌৰি গৈ জাপ দিওঁ, ইয়াত গা ধুওঁ আগতে, কিমান ভাল লাগে। তো চাওক, মোৰ মাহঁতো আছে, চব আছে। এয়া ব'লা এইফালে নামিব পাৰিবা। যাম পথাৰখন চাওক, ইয়াত চব মানে ট্ৰেক্টৰ মাৰি পূৰা ৰেডি কৰি ৰাখিছে, আৰু মানে ভুই ৰুবৰ কাৰণে ট্ৰেক্টৰ মাৰি কৰি থৈ দিছে। ইমান ভয় আকৌ, তাই আকৌ হেৰি কৰিব আহে। একো নহয়, জোকে ধৰিলে ধৰিব, কি হ'ল এতিয়া? জোকলৈ তাই ভয় কৰে। মই ৰুৱাই দিম। এইখনে পথাৰখন চাওক, গোটেইখন চাওক, পুৰা পানী বোকা হৈ আছে চাওক। ব'লা আমাক দেখাই নাই তুমি, এইজনী বহুত মানে এতিয়া ৰ'দটো অলপ কমিছে, বহুত ৰ'দ মাৰিছিলে। তো চাওক আপোনালোকে, কৃষকসকলে কিমান কষ্ট কৰি মানে খেতি কৰে। তো সেই মূল্য মানে কিছুমান মানুহে বহুত বুজিয়ে নাপায়। তো কৃষকসকলক মানে গুৰুত্বই নিদিয়ে, খেতিহে কৰে। তো খেতি কৰে মানে কি, আমিতো সেই তেখেতলোকে খেতি নকৰিলে আমি খাম ক'ৰ পৰা কওকচোন আপোনালোকে। তো তেনেকুৱা কিছুমান আহি পৰে, এইবিলাক ক'বলৈ গ'লে কিমান ৰ'দত চাওকচোন, কিমান কষ্টত মানে তেখেতলোকে হেৰি কৰে। চাওক পৰিব লৈছে নিজে। তো চাই থাকক আপোনালোকে। ৰ'দটো কমিছিলে, আকৌ ৰ'দ ওলাই গ'ল। ডাৱৰ কৰিছে, এনেকুৱাত মানে অলপ চলপ বৰষুণ দি থাকিলে ভাল লাগে। আৰু বৰষুণ দিয়াৰ লগে লগে মানুহবিলাকে মানে ভুই ৰুই ভাল পায়, ইমান এটা হেৰি নহয়। মানে মাজতে বৰষুণ দিছিলে ন, তাতে পানী মানে ৰৈ গ'ল। কিছুমানত পানীটো যথেষ্টখিনি আছে, কিছুমানত অলপ কম আছে। এইখিনি পানী অলপ সৰহ আছে, মানে বহুত হেৰি কৰিছিলে যেন। কিন্তু আমাৰ নিজৰ মাটি কোনখিনি মই নিজে নাজানো। ঘৰৰ মানে মানুহে ৰুব আহে, কিন্তু আমাৰ ঘৰৰ মাটিখিনি মই নিজে চিনি নাপাওঁ। বহুত মাটি আছে মানে চাইড কৰি থোৱা, ৰুই থোৱা মানে, আৰু ট্ৰেক্টৰ মাৰি থৈছে, কিন্তু কোনখিনি মাটি আমাৰ মই চিনিয়ে নাপাওঁ। তো আজিলৈকে দেখুৱাই দিয়া নাই, তেনেকৈ ইমান বিলাকত গুৰুত্ব নিদিওঁ ন। তো নেক্সট টাইমৰ পৰা দিব লাগিব চব। ময়ো খেতিত লাগিম বুলি ভাবিছোঁ আব্বাৰ লগত। তো এইবাৰ যি হ'ল, নেক্সট টাইমৰ পৰা অলপ উঠি কৰি কষ্ট কৰিম আৰু। ৰুই হৈছে চাওকচোন, মানে মা আৰু মানে আৰু এজন মানুহ, আৰু দুইজনী নি পেলাই ৰৈছে। আমাৰ মাটিও আগত আছে, আৰু তাত মানে ৰুই আহিলে এতিয়া মানুহজনী অকলে ৰুই আছে ন। মোৰ ঘৰৰ চাচি হয়, ৰুই আছিলে। তো মায়ে ক'লে মায়ে ৰুই দিওঁ বুলি। মামাৰ ৰুই হৈ গ'ল, আৰু আগলৈ আছে মানে আজি হৈ গ'ল। তো সেইবাবে এয়া ৰুইছিলে, ৰোৱাৰ লগে লগে তেখেতৰ লগতো লাগিলে এতিয়া মানে একো খোৱা নাই ন, মায়েও খোৱা নাই। সেই লগতে মানে আমি চবেই লৈ আহিলোঁ চাহ। তো এতিয়া ইয়াতে মানে চাহ খাব লৈছে, চাহ আপোনালোকক মই দেখাম। কথা মনত পৰি যায়, সৰুতে যেনেকৈ আব্বা আম্মাৰ লগত আহোঁ, এনেকৈ জঁপিয়াওঁ। তো ইও জঁপি আছে চাওকচোন।
ইমান ভাল লাগে সৰুকালৰ দিনবোৰ মনত পৰি যায় এনেকুৱাত আহিলে তো আপোনালোকৰ পৰাই নাই ক'বচোন মানে বহুত মানে ভাগ্য ভাল তো এতিয়া বৰষুণ আহি গ'ল তো বৰষুণ আহি আছে পুৰা টপটপকৈ বৰষুণ পৰিছে তো বৰষুণতে মই ভিডিঅ' বনাইছোঁ আপোনালোকে চাওক এয়া মাটি ৰুইছে ময়ো এতিয়া ৰুই দেখাওঁ আপোনালোকক চাওকচোন মই ইমান নাজানো তো ময়ো ৰুম বুলি ভাবিছোঁ তো আপোনালোকক দেখাইছোঁ চাওক ময়ো ৰুম এতিয়া মাটি বৰষুণ দিছে তো এতিয়া মই মাটি ৰুম মানে ভুই ৰুম আপোনালোকে চাওক তো বহুত বৰষুণ দিলে আমি মানে আঁতৰলৈ গুচি আহিলোঁ গছ এজোপা তলতে ৰৈ আছোঁ তেওঁ মানে তাতে থাকি গ'ল আৰু মই মোবাইলটো লৈ গুচি আহিলোঁ মানে এতিয়া ৰুই আছে বেচেৰা বৰষুণত তিতি তিতি যিমানেই নহওক এই দিনটো কিন্তু বহুত ভাল লাগে চবেই এবাৰ আহি চাবচোন পথাৰলৈ পথাৰৰ মানে জেগাকণেই কিবা এটা ভাল লাগে দেখি মানে ভুই ৰুব গম পোৱা নাই চাওকচোন কিমান ৰ'দ দিছে মানে বহুত ৰ'দ বৰষুণ দিওঁতে বহুত বৰষুণ দিলে আপোনালোকতো দেখাইছে বৰষুণ দিওঁতে মই ভুই ৰুলোঁ বহুত ভাল লাগিলে আৰু ভুই ৰোৱা মজাই বহুত বেলেগ যোনে ভুই ৰুই পাইছে চবেই গম পায় তো যোনে ভুই ৰুই পাইছে কমেণ্টত জনাব যে মই ভুই ৰুই পাইছোঁ বুলি তো ভাল লাগিব আৰু মোৰ ভিডিঅ'টো কোন জেগাৰ পৰা চাই আছে তাক কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব তো আগলৈ আপোনাক কি হয় দেখাম তিতি গ'ল বৰষুণত তিতিলোঁ যেন তো এতিয়া যামগৈ আৰু চাই থাকক আপোনালোকে ঘৰত যাব লৈছোঁ গা ধুমগৈ একদম বহুত গাটো তিতি গ'ল অৱস্থা নাই তো মোৰ ৱাইফটো টাউনৰ হয় ন তাই এনেকুৱা মানে পোৱা নাই কেতিয়াও তাই মানে ভুই ৰুই পোৱা নাই আজিতো ভুই ৰোৱা নাই মই নকওঁ যে ভুই ৰোৱা বুলি মানে আহিছিলে তো তাই চাহ দিব আহিছে মোৰ মাক কেনেকুৱা লাগিলে তোমাৰ মানে আহিলে যে পথাৰলৈ আহি তোমাক কেনেকুৱা লাগিলে কোৱাচোন অলপ মানে চবেই জানক তো টাউনৰ ছোৱালীয়ে পথাৰত বোলে নানামে মই মানে শুনি থাকোঁ এনেকৈ তো তুমি কি কোৱা মানে তাৰ বিষয়ে অলপ কৈ দিয়াচোন চবেই জানক একচুৱেলি কি মানে ভাল লাগে পথাৰত আহি বহুত ধুনীয়া লাগে পথাৰত আহি সেইটো নহয় আমাৰ মানে টাউনৰ মানুহবিলাকে নেদেখে ন যে পথাৰত নামা সিহঁতে ভাবে কি মানে সৰু জাতি মানুহবিলাকে মানে খেতি কাম কৰে বুলি ভাবে আৰু মই নিজেও পাইছোঁ মই নিজেও সেইটো কথা দি ভুগিছোঁ মানে সেইকাৰণে কওঁ আৰু যে মানুহে কয় যে খেতি বাতি কৰা মানুহবিলাকে মানে টকা পইচা থাকিলেহে মানে টকা পইচা নথকা মানুহবিলাকেহে খেতি কৰে বুলি ভাবে মানে মানুহে দেই একচুৱেলি সেইটো নহয় টকা থকা বহুত ডাঙৰ মানুহেও আহি পেলাই পথাৰত খেতি কৰি আছে মই এতিয়া নিজেই দেখিছোঁ গাঁৱতো বহুত ধুনীয়া মানুহ আছেই আৰু কৰিছে কাম তাকে মই বিচাৰোঁ কি মানুহে এইটো নাভাবক যে অকল ধনী মানুহে দুখীয়া মানুহেহে খেতি কৰি ভাত খায় ধনী মানুহেও খেতি কৰে আৰু সেইটো মনত ভাবিব নালাগে চব মানুহ একেই এটা এনজয়মেণ্ট হয় ইয়াত আহি আৰু খেতি কৰিছোঁ টকা পইচা নাই কাৰণে আমি কেতিয়াও খেতি কৰা নাই খেতি কৰিছোঁ নিজকো লাগে আৰু খেতি যদি আমাৰ মানুহবিলাকে যদি নকৰে খেতি মানুহে ৰাইজে খাব কেনেকৈ ভাত কৃষকে খেতি কৰিবই লাগিব খেতি নকৰিলে কেনেকৈ চাউল ক'ৰ পৰা পাব খাব কেনেকৈ মানুহে মানে বুজি নাপাওঁ যে কৃষকসকলক ইমান মানে সৰু বনাই পেলাই যে একোৱেই দাম নাথাকে তেওঁ খেতিয়কে টকা থকা মানুহে বোলে এইবিলাক কাম নকৰে টকা নথকা মানুহবিলাকেহে কয় একো টকাৰ অভাৱত কোনেও এয়া কাম নকৰে টকা কাৰো অভাৱ নাই নিজে এতিয়া ইমান দামৰ যে চাউলৰ ইমান দাম চৰকাৰে ইমান দাম হৈছে নহয় চাউলৰ মানে জানেই বিলাহীৰ দাম কিমান পিঁয়াজৰ দাম কিমান চাউলো যদি মানুহে কিনিয়েই খাব লাগে তেতিয়াহ'লে কি হ'ব বাৰু এতিয়া আমি টকা থাকিলেও নাথাকিলেও আমি নকওঁ টকা আছে বুলি যে নিজে কৰিছোঁ নিজৰ ভাত খাইছোঁ পইচাটো বাকী মানে বাচি ৰৈছে ন যিমানেই নহওক সেইকাৰণে খেতি কৰিছোঁ আৰু মাহঁতে কৰিছে মানে আমাৰ ঘৰৰ মানুহেই কৰিছে আৰু নিজৰ মাটি সেইকাৰণে মানুহকো লগোৱা নাই নিজেই কষ্ট কৰিছোঁ নিজে আমি যদিকে আমি কষ্ট ফল আমি পাম ন সেইকাৰণে নিজেই কৰাই ভাল কিয়নো লোকক এনেই পইচা দি পেলাই কৰাব লাগে আহকচোন কেতিয়াবা এতিয়া জুলাই মাহ চুটি মাহ নিজে ঘৰত খেতি কৰক কি মানুহ লগাই পেলাই মানুহক কষ্ট দিবলৈ কিয় লাগে আহক নিজেই কৰক ভাল লাগে তো শুনিলেতো ভাল লাগিলে শুনি তো মানে এটা কথাই ক'ব বিচাৰোঁ মানে খেতিয়কসকলক সন্মান কৰক ৰেচপেক্ট কৰক তেখেতলে খেতি নকৰিলে আমিতো খাব নোৱাৰিম ন বা বেলেগ একো আৰু এইটো বেলেগ একো নাভাবিব বেয়া বুলি তো আৰু কোনেও বেয়া নাপাব কাকো একদম কোৱা নাই আৰু কোনেও যে বেয়া কমেণ্ট নকৰে যদি কিবা ভুল হৈছে তো ইমান আমি নাজানো ইমান ডাঙৰ মানুহ হোৱা নাই তো ক্ষমা কৰি দিব চৰি বুলি কৈছোঁ যদি কিবা ভুল হৈছে তো আৰু চাই থাকক আগলৈ আমি যে ঘৰত যাব লৈছোঁ কেনেকৈ যাম কি কৰিম দেখাওঁ আপোনালোকক চাই থাকক সুন্দৰ ইয়ালৈ চাওক সৰুকালত এনেকৈ আমি কৰিছিলোঁ ইছ কিমান ধুনীয়া লাগিছে চাওকচোন
বৰষুণ দিছিলে বৰষুণ দিয়া 5 মিনিটৰ পিছতে চাওকচোন ৰ'দ কেনেকৈ দিছে মানে পথাৰখন কেনেকুৱা হৈ গ'ল চাওক ৰ'দত পানীত মানে খোজ কাঢ়িব পৰা নাই বহুত পানীবোৰ বহুত গৰম হৈ গ'ল এই 5 মিনিট মানে বৰষুণ দিওঁতে বৰষুণ দিয়াৰ পিছতে আকৌ ৰ'দটো যে দিলে এতিয়া ৰ'দ 5 মিনিটো হোৱা নাই ৰ'দ দিয়া ইমান পানী গৰম ভৰি দিব নোৱাৰা হৈ গ'ল চাওক বগলীবোৰ উৰিছে এয়া বগলী চাওক মাছ বিচাৰি আহিছে বগলী বগাকৈ বগলী বহলাই বহিছে আৰু নাজানো গানটো গাবলৈ যেন 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 আপোনালোকে বোকাত খোজকঢ়া মানে বহুত সহজ কাম বুলি নাভাবিব বহুতেই কষ্ট হয় এনেকৈ বোকা কিমান ভৰি চাওকচোন এই ভৰিখন উঠাওঁতে কি মানে বহুত টান কি ক'ম তো যোনে খেতি কৰে মানে তেওঁলোকে বুজি পায় কিমান কষ্ট খেতি কৰাটো আৰু কি ক'ম বুজাম বহুত কষ্ট আজি মই এতিয়া অলপ টাইমৰ কাৰণে আহিছোঁ মোৰ মানে বহুত ভাগৰ লাগি গ'ল ভৰি দুইখন মোৰ বিষ উঠি গ'ল মানে আপোনালোকে দেখিছে ন এতিয়া আমি কিজনে আহোঁতে কিমান ভৰিখন উঠাই কাঢ়িব লাগে কিমান বোকা তো সেইবাবে আপোনালোকে মানে বহুত কষ্ট কৰিছোঁ আৰু খেতিটো মানুহৰ কষ্ট হয়েই ন মানে ভৰিবিলাক বহুত বিষায় খোজ কাঢ়িলেই বিষায় মাটিৰ বাজুটো বাদে দিয়ক ভৰি ৰুলে তললৈ চাপৰি ৰুব লাগে মানে বহুত কষ্ট হয় চাপৰি ৰুলে কঁকাল বিষাই যায় বহুত কঁকাল বিষায় তো আৰু খোজ কাঢ়িলে ভাগৰ লাগে তো এইকণ আমি হেৰি কৰোঁতে মই এইকণ ভৰি ৰুওঁতে এইকণ মানে কাম কৰোঁতে মোৰ কঁকাল বিষালে তো কি ক'ম আৰু বহুত কষ্ট খেতি কৰা বহুত কষ্ট তো বহুত টাইম হৈ গ'ল চাগে আমি ৰাতিপুৱাই আহিছোঁ ৰাতিপুৱা 7টা নে 7:30 বজাত আহিছোঁ আহি পেলাই এতিয়া চাগে বহুত টাইমেই হৈ গ'ল কেইটামান 12টামান বাজিলে চাগে 2টামান বাজিলে বোলে বহুত ভাগৰ লাগিছে চকুটো চাগে এতিয়া গা ধুই বহুত ভাগৰ লাগিছে অলপ আৰাম কৰিমগৈ তো সেই বুলি ভিডিঅ'টো ভাবিছোঁ ইমানতে শেষ কৰোঁ পোলাও বনালে বোলে তাই খিচিৰি তো সেয়াকে খাবগৈ চবেই আৰু বহুত ভাগৰ লাগিছে আৰু চাগে আপোনালোকক দেখাব নোৱাৰিম তো ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাব আৰু ভাল লাগিল যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব তো বাই